হেল্ল' এভৰিৱান সকলোবোৰ ভালে আছেনে বাৰু কমেণ্ট কৰি জনাবচোন সকলোৰে খবৰ খাতিবোৰ আৰু মই আচলতে সেইদিনাখন মোৰ তাত ক্লায়েণ্ট আহিছিল আৰু মই কৰিব ল'লোঁ স্কিনত কোৰিয়ান গ্লাছৰ ৰাবাৰ মাস্ক এইটো এটা ট্ৰিটমেণ্ট হয় বহুত বেছি ধুনীয়া হয় স্কিনটো যাৰ স্কিন বহুত বেছি ড্ৰাই হয় যাৰ স্কিনত পিগমেণ্টেশ্যন আছে মই ডেফিনেশ্যনবোৰ দি দিম কি কাৰণে কৰিব লাগে আৰু কিহৰ কাৰণে বেছি প্ৰয়োজন হয় ৰাবাৰ মাস্কটো আচলতে ক্লায়েণ্টক মোৰ ৰাবাৰ মাস্ক ডিমাণ্ড আছিলে সেই গতিকে মই প্ৰথমতে স্কিনটো ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি লৈছিলোঁ কাৰণ স্কিনটো যদি ক্লিনজিং কৰি নলওঁ গতিকে তাৰ ওপৰতে যদি আমি লেতেৰা ফেচটোৰ ওপৰতে লগাই দিওঁ ৰাবাৰ মাস্কটো একো কাম নকৰিব সেই গতিকে আমি স্কিনটো ধুনীয়াকৈ যিকোনো ক্লিনজাৰ দি ক্লিনজিং কৰি পেলাইহে আমি ধুনীয়াকৈ ৰাবাৰ মাস্কটো গুলিম তাতে ৰাবাৰ মাস্কটো যেতিয়া ল'ব তাৰে ভিতৰত এটা চিৰাম থাকে চিৰামটো দুইটা মিক্সিং কৰি পেলাই আমি ধুনীয়াকৈ এনেকৈ লগে লগে আমি অকণমান সোনকালে লগাব লাগিব কাৰণ ৰাবাৰ মাস্কটো এনেকৈ ৰখি ৰখি লগাই থাকিলে টাইট হৈ যায় 15 মিনিট ৰখাৰ পিছত ধুনীয়াকৈ এনেকৈ মুখখন দেখিছেনে মুখাখনৰ নিচিনাকৈ এনেকৈ ওলাই আহিব আৰু কোনোবাই যদি এনেকৈ কৰিব বিচাৰিছে সোনকালে যোগাযোগ কৰিব আৰু বহুতে হয়তো ভাবিব পাৰে ইয়াৰ ৰাবাৰ মাস্কটো স্কিনৰ চকুত দিব পাৰিবনে নোৱাৰিব চকুত দিবলৈ পাৰিব আৰু ইয়াত এনেকৈ উৎখনতো দিব পাৰিব কাৰণ এইটো এটা ট্ৰিটমেণ্টে হয় কাৰণ একদম আইচৰ নিচিনা ফেচটো পূৰা ঠাণ্ডা হৈ যায়গৈ বহুত বেছি ভাল লাগি কৰিলে আৰু আপোনালোকে ৰিজাল্টটো নিজেই চাবই পাৰিব কেনেকুৱা হৈছে ৰিজাল্টটো ভাল লাগিলে কমেণ্ট কৰিবচোন দেই আৰু এনেকৈ যদি কোনোবাই যদি কৰিব বিচাৰিছে সোনকালে যোগাযোগ কৰিব প্ৰীতি মেকআপ একাডেমী ষ্টুডিঅ' আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ